হেল্ল' ফ্ৰেণ্ডছ, ৰং টিভিত সম্প্ৰচাৰিত বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'ব। যদিহে আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেন্তে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ। বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটোত আপোনালোকে দেখিবলৈ পাব অদিতিয়ে মাকৰ আশীৰ্বাদ লৈ হস্পিটেললৈ যাবলৈ ওলাব আৰু তেতিয়াই মন্দিৰা আৰু চন্দনে পিছফালৰ পৰা মাত লগাব আৰু ক'ব, তুমি জানো দেখা নাই অদিতিৰ ঘৰখনৰ পৰিস্থিতি দিনক দিনে জটিল হৈ পৰিছে। তুমি যিটো পথ বাছি লৈছা তাত কেৱল বিপদ আৰু সংঘাত, কিয়নো তুমি দেউতাৰ কথা বিপৰীতে চলিবলৈ খুজিছা। আৰু তেতিয়া পেহীয়েকে ক'ব, গোটেই পৰিয়ালটো শান্তি এতিয়া তোমাৰ এই সিদ্ধান্তৰ ওপৰতে ওলমি আছে। যদি কিবা খেলিমেলি হয় তেন্তে সকলো সামাজিক সন্মান শেষ হৈ যাব। আৰু তেতিয়া অদিতিয়ে ক'ব, চিকিৎসা কৰি মই সমাজক সেৱা কৰোঁ। ইমান পবিত্ৰ কাম এটা কৰিবলৈ গ'লে দেউতাই জানো মোক বাধা দিব? যদি সমাজৰ সেৱা কৰাটো বা নিজৰ ভৰিত থিয় হোৱাটো অপৰাধ তেন্তে এই অপৰাধ মই বাৰে বাৰে কৰিম। মোৰ বিশ্বাস এদিন দেউতাই মোৰ এই কৰ্তব্য আৰু আত্মত্যাগৰ মৰ্যাদা বুজি পাব। আৰু তেতিয়া দুয়োৱে একেলগে ক'ব যে মই কেৱল তোমাক সুৰক্ষিত দেখিবলৈ বিচাৰিছোঁ, কিন্তু তোমাৰ এই সাহসে তোমাক ক'লৈ লৈ যায় তাকে ভাবিয়ে আমাৰ ভয় হৈছে। তেতিয়া বাৰু অদিতিয়ে কি ক'ব জানিবলৈ পাব ধাৰাবাহিকখনৰ আজি এই খণ্ডটিত। এইফালে আকৌ অনাবিলে অদিতিক হস্পিটেলত লগ কৰিব আৰু ক'ব, মই এটা তোমাক উপহাৰ দিম। অৱশ্যে সেই উপহাৰটোৱে তোমাক উপকাৰ কৰিব নে অপকাৰ কৰিব তাৰ গেৰাণ্টি কিন্তু মই দিব নোৱাৰোঁ। সেই উপহাৰটোৱে তোমাক অতীতৰ এনে এটা সত্যৰ মুখামুখি কৰিব য'ৰ পৰা তুমি কেতিয়াও পলাই সাৰিব নোৱাৰা। আৰু তেতিয়া অদিতিয়ে ক'ব, মই কোনো সত্য বা অতীতৰ পৰা পলাই যোৱা ছোৱালী নহয়। মই ইয়ালৈ মানুহৰ জীৱন বচাবলৈ আৰু সমাজৰ সেৱা কৰিবলৈ আহিছোঁ। তোমাৰ কোনো ৰহস্যই মোক নিজৰ কৰ্তব্যৰ পৰা আঁতৰাব নোৱাৰে। এতিয়া সেই উপহাৰটো কি হ'ব জানিবলৈ পাব ধাৰাবাহিকখনৰ আজি এই খণ্ডটিত। ধাৰাবাহিকখনৰ আনটো খণ্ডত আপোনালোকে দেখিবলৈ পাব মন্দিৰা দেউতাকৰ ওচৰলৈ যাব আৰু ক'ব, অদিতিয়ে লোৱা এই সিদ্ধান্তটো গোটেই পৰিয়ালৰ লগত জড়িত। যদি কোনো ভুলৰ বাবে গোটেই সমাজখনে আমাক আঙুলি দেখুৱায় তেন্তে কি হ'ব? তাকে লৈ মোৰ বহুত ভয় হৈছে দেউতা। এতিয়া বাৰু দেউতাকে অদিতিক ঘৰৰ পৰা ওলাই দিব নেকি জানিবলৈ পাব ধাৰাবাহিকখনৰ আজি এই খণ্ডটিত। যদিহে বকুল ধাৰাবাহিকখন চাই আপোনালোকে ভাল পায় তেন্তে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।